নমস্কাৰ পোনপ্ৰথমে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই মহেন্দ্ৰ শইকীয়া চেনেললৈ। তো ব'লক আজি বাৰু মানুহজনীয়েনো মোক এনেকুৱা কৰিব লাগেনে ধেৎ চালা, মোৰ বহুত দুখ লাগিছে। আপোনালোককো কৰে নি বাৰু কমেণ্টত জনাবচোন। চ' ব'লকচোন বাৰু ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। মানুহজনীয়ে কি কৰিলে আপোনালোকে চাওক এবাৰ। পোলাৰ কাৰণে এয়া জহা চাউল ধুই লৈছোঁ দেই। এয়া মোক মানুহজনী মেইন বুলি কয় যে, মানুহজনীৰ লগত ব্লগ বনাবলৈ মন নাই হ'লেও বনাই দিছোঁ আৰু। মানুহজনী মেইন যে, বৰষুণ কি বনাই চাওঁ। এইপিনে কুটি থৈছে বিলাহী, নহৰু, আদা, দাংবডি, চিকেন, তাৰপিছত পিঁয়াজ, মানে চিকেনটো ফ্ৰাই কৰি লৈছে বাৰু আগত। এইপিনে এইটো গৰম পানী বনাই লৈছে। এয়া চাউল টুকি আছে ৰ'ব। মুখ দিয়াকে আছে গেছ জ্বলিছে আৰু জ্বলি গ'ল। সেইজনী মানে ছোৱালীজনী দেখাম বাৰু। মাও নাই, ভাইটিও নাই। ওচৰৰ ককা ঘৰত বাৰ্থডে আছে বোলে, বাৰ্থডে খাবলৈ গ'ল। আমি দুটা হৈ গ'লো, এতিয়া কি কৰিম ব'ল আৰু। দুপৰীয়া গাহৰিখন কি কৰিলা? পোলাও বনোৱা মানুহজন হাঁহ দি দিয়া। তাৰপিছত দিম আদা ৰচুন, সেইটো অকণমান ৰঙচুৱা হ'বলৈ দিম এতিয়া। পাকঘৰতে পোৱা বস্তুৱে বনাইছোঁ আৰু। লোকেল পোলাও বনাইছোঁ। জুইটো অকণমান কম কৰি লৈছোঁ গেছত। তো ফাইনালি পোলাও বনি গ'ল আৰু দেই।
এতিয়া কুকাৰৰ মুখনিখন মাৰি দিছোঁ অলপমান পিছত খাব পৰা হৈ যাব কুকাৰৰ মুখনি পৰি গ'ল এতিয়া আমাৰ পোলাও হৈ গৈছে পোলাও ভাত খালি